মই মনমি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন চাদৰ ওপৰলৈ যোৱা নাই, একো পাচলিও চুঙা নাই, গছবিলাক দেখিছেনে মেইনটেইন কৰা নাই, যেনে তেনে হৈ আছে। আৰু এজোপা কুন্দুলি এওঁ ৰুইছিলে বক্সত আৰু ৰছী দি পেলাই বগাবলৈ দিছিলে, খুব সুন্দৰকৈ লাগি আছে। আৰু এতিয়া ছিঙিম কুন্দুলি, একদম কেঁচা কেঁচা কুন্দুলি, এইকেইটা খায়ে ভাল লাগিব। বজাৰৰ পৰা আনিলে বেছিকৈ পকা থাকে, টেঙাটো বেছি হয়। এনেকৈ গছৰ পৰা ছিঙি কুন্দুলি খুৱাই সঁচাকৈ মজাই বেলেগ। আজি এইখিনি কুন্দুলি পূৰা এসাজৰ ছিঙিলোঁ। তিয়ঁহৰ খাৰ খাই ভাল পায়নে বাৰু? আজি মই তিয়ঁহৰ খাৰৰ ৰেচিপি এটা লৈ আনিছোঁ। এই দুটা মাটি তিয়ঁহ ভালকৈ বাকলি গুচাই ল'ম। এটা কথা আকৌ দেই, যেতিয়া খাৰ বনায় তেতিয়া বাকলি নুগুচালেও পাৰি, বাকলি নুগুচালেও ধুনীয়াকৈ সিজি যাব। মই পিছে বাকলিটো গুচাই ল'লোঁ আৰু ডখৰ ডখৰকৈ কাটি ল'ম। এই আছোঁ, ডখৰ ডখৰকৈ কাটি ল'লোঁ। আৰু যদি বুঢ়া হয় তেতিয়াহ'লে গোটেইখিনি গুচাই ল'ব। মোৰ তিয়ঁহখিনি কুমলীয়া, ইচ্ছা কৰিলে আলু এটাও কাটি ল'ব পাৰে। কেৰাহী গৰম কৰি পেলাই সৰিয়হৰ তেল দিলোঁ, কালজিৰা, কেইফুটামান নহৰু আৰু পিঁয়াজ কাটি ইয়াত দিছোঁ মিহি মিহিকৈ। পিঁয়াজ নহৰু ভজা হ'লত মই এটা শুকান জলকীয়া দি দিছোঁ। শুকান জলকীয়াটো লৰাই ল'লোঁ আৰু এতিয়া ইয়াত দিছোঁ তিয়ঁহখিনি ভালকৈ লৰাই ল'ম। মই কেইটামান ধোৱা মগু ধুই পেলাই তিয়াই ৰাখিছিলোঁ, সেইখিনিও দি দিছোঁ। এয়া চাওক, আৰু ভালকৈ লৰাই নিমখ দিলোঁ, কলাখাৰ অকণমান দিছোঁ। কলাখাৰ যিসকলৰ ঘৰত নাই আপোনালোকে খোৱা চ'দা ব্যৱহাৰ কৰিব পাৰে। খোৱা চ'দা এচামুচৰ 4 ভাগৰ এভাগ দিব। কিন্তু 3 মিনিটমান ঢাক মাৰি ৰাখিলোঁ। আৰু এতিয়া মন কৰকচোন, আধা সিজিছে, পিছে পানী আমাক দৰকাৰ হ'ব, যিহেতু দাইল আছে নহয়নে? গতিকে আৰু অকণমান পানী দি আকৌ 3 মিনিটমান মই ঢাক মাৰি ৰাখিম। প্ৰায় 3 মিনিটৰ পিছত এয়া মই গেছ অফ কৰি দিলোঁ আৰু আমাৰ খাৰৰ আঞ্জা হৈ গ'ল। আৰু খাৰৰ আঞ্জাত কেঁচা তেল অকণ দিলেহে আচল জুতি পোৱা যায়, সেইকাৰণে মই খাবৰ সময়ত অকণমান কেঁচা তেল দি ল'লোঁ। বিচনা পাৰিছোঁ নে টেবুল পাৰিছে? বৰ্তমান টেবুলে পাৰিছোঁ। যোৰহাটত বৰষুণ দিছে দেই, ফাইনেলি যোৰহাটত বৰষুণ দিলে, চব জেগাতে চবতে দিছিলে, যোৰহাটত দিয়া নাছিলে। আৰু এয়া এজনী দুদিনৰ পৰা আলহী আছে। এয়া আলহী আৰু আছে ড্ৰয়িং ৰুমত। আৰু এয়া আলহী বুকত ইয়াত বহি আছে। হেল্ল', তুমি কেতিয়া আহিলা? আৰু এতিয়া কেইটা বাজিছে? 3:30 পংকিটা বঢ়িয়াকৈ বনাই আছে, বহুত ধুনীয়া বনাইছে। ভালকে কৈছে, তাইক বোলে বেয়া লাগিছে কেলে উলিয়াই দিছে। মই নিজে কিমান বেয়াকে আছো বাৰু। হা কি ক'লে আংগুলৰ তাতহে খাব। চাহ খাবলৈ আহিছে। হেল্ল' ভিউৱাৰ্ছ, গুড মৰ্ণিং। কি খবৰ সকলোৰে? ময়ো ভালে আছো, আপোনালোকৰ ভালনে বাৰু? এতিয়া ৰাতিপুৱা শুই উঠি চাহ তাহ খাই আহিছোঁ। এতিয়া গা ধুমগে। গা ধোৱাৰ আগতে আপোনালোকৰ লগত এটা প্ৰডাক্ট শ্বেয়াৰ কৰিব ওলাইছো। আৰু দেখিছেনে বাৰু মোৰ চুলিখিনি কিমান ড্ৰাই আৰু ফিজি হৈ আছে, লগতে ৰাফ হৈ আছে। তাৰ কাৰণে মই এটা শ্বেম্পু ইউজ কৰিম, আৰু কি শ্বেম্পু ইউজ কৰিম আপোনালোকক দেখাই আছে। এতিয়া মই চুলিত লগাবলৈ লৈছো মামাআৰ্থৰ কাৰ্ড স্মুথিং শ্বেম্পু। অলপ শ্বেম্পু হাতত উলিয়াই ল'ম, তাৰপিছত মই ভালদৰে স্কাল্পত মাছাজ কৰিম, মাছাজ কৰি পেলাই ধুই দিম। আৰু এয়া লগাই লৈছো ভালদৰে। এতিয়া লৈছো মামাআৰ্থৰ কাৰ্ড স্মুথনিং কণ্ডিচনাৰ। হাতত অলপ উলিয়াই ল'ম, তাৰপিছত হেয়াৰ লেণ্ডত ভালদৰে মাছাজ কৰিম। মাছাজ কৰি পেলাই 2 মিনিট ৰাখিম, তাৰপিছতে ধুই দিম। আমি সকলোৱে জানো দৈ আমাৰ চুলিৰ কাৰণে কিমান ভাল। চুলিখিনি ৰাফ হ'বলৈ নিদিয়ে, ফিজিনেছ আঁতৰাই, লগতে ড্ৰাইনেছো আঁতৰাই। এয়া মই শ্বেম্পু কৰি আহিলো, কাৰণ মোৰ চুলিখিনি বহুত বেছি ড্ৰাই আৰু ফিজি হৈছিলে, বহুত মোৰ শুকাই থকা নিচিনা হৈ থাকে। আপোনালোকেও ট্ৰাই কৰি চাব। যদি আপোনালোকৰ চুলিখিনি ড্ৰাই, ফিজি, ৰাফ হয় তেনেহ'লে বহুত ভাল পাব। কাৰণ সকলোৱে জানে আমি চুলিখিনি ঘৰতে কেৰাটিন ট্ৰিটমেণ্ট কৰিবৰ কাৰণে দৈ লগাওঁৱে, স্পা কৰিবৰ কাৰণে দৈ লগাওঁৱে। তো এই শ্বেম্পুটোত দৈ আছে। আৰু মোক সুধিও থাকে বহুতে, কৈছে ড্ৰাই হেয়াৰৰ কাৰণে কি শ্বেম্পু কৰবা, এই শ্বেম্পুটো ইউজ কৰি চাবা, বহুত ভাল পাবা।
ঘৰতো প্ৰায়ভাগে দৈ লগাই চলি DIY ট্ৰিটমেণ্টৰ কাৰণে আৰু যদি সময় নাথাকে তেনেহ'লে ইজি উপায় আপোনালোকে এই কাৰ্ড ৰেঞ্জটো ইউজ কৰি চাব পাৰিব ভাল পাব আমি সকলোৱে জানো মামাআৰ্থৰ গুণাগুণ তেওঁলোকে এটা প্লেন গুডনেছ ইনিচিয়েটিভ লৈছে আপোনালোকে যেতিয়াই তেওঁলোকৰ ৱেবছাইটৰ পৰা কিবা এটা বস্তু কিনে আপোনালোকৰ অৰ্ডাৰটোৰ লগত তেওঁলোকে আগতেই ৰোৱা এজোপা গছ লিংক কৰি দিয়ে আৰু তেওঁলোকে এটা এম লৈছে যে 2025ৰ ভিতৰত তেওঁলোকে 1 মিলিয়ন গছ ৰুব আৰু শ্বেম্পুটো কিনিবৰ কাৰণে আপোনালোকে ফ্লিপকাৰ্ট Amazon, Nykaa, Purple সকলোতে পাব আৰু যদি আপোনালোকে মামাআৰ্থৰ অফিচিয়েল এপৰ পৰা কিনে তেনেহ'লে 20% অফ পাব আৰু 20% অফ পাবৰ কাৰণে মাৰ কুপন কোড ইউজ কৰিব মনমি 2023 আৰু এতিয়া মামাআৰ্থৰ বস্তু লোকেল ষ্ট'ৰটো উপলব্ধ আপোনালোকে সোনকালে যাওক কিনি লওক আৰু ড্ৰাই আৰু ফিজি হেয়াৰৰ পৰা মই অশান্তি পাই গৈছিলোঁ সেইকাৰণে মই ফাইনেলি 4 ফিংগাৰ হেয়াৰ টেষ্ট চেলেঞ্জ ল'লোঁ আৰু ফাৰ্ষ্ট ৱাছতে এয়া দেখিছেনে একদম শ্বাইন আৰু স্মুথ হেয়াৰ হৈ গৈছে আৰু এই মামাআৰ্থৰ কাৰ্ড শ্বেম্পুটোত আপোনালোকে কাৰ্ডৰ গুডনেছটো পাবই লগতে ডাইৰেক্ট কাৰ্ড লগোৱা টাইমটো বাচি যাব আৰু ইমান ধুনীয়াকৈ ষ্ট্ৰেইট আৰু স্মুথ হৈ আছে এতিয়া মই যাওঁ বাই বাই কি হ'ল হ'ব দে মই কথা পাতো দে হ'ব মোৰ হাত খাব নালাগে ভিডিঅ'টো কণ্টিনিউ কৰিবই পৰা নাই আজি ছেকেণ্ড ডে হয় স্কুলৰ পৰা আহি পাই কাপোৰ কানি সলাই এতিয়া ভাত খাই আকৌ ৰেষ্টুৰেণ্টলৈ যাম অকণমান সময় তাৰ আগতে আপোনালোকৰ আগত দুটামান কথা পাতিবলৈ আছিলে মোক বহুতেই কমেণ্ট কৰি আছিলে যে মোৰ আঁঠু বিষটো কেনেকৈ ভাল পাই থাকোঁ কেইবাটাও কমেণ্ট কৰিছিলোঁ নেক্সট ভিডিঅ'ত ক'ম বুলিও কৈছিলোঁ সেইকাৰণে নেক্সট ভিডিঅ'ত মই অকণমান মানে আপোনালোকক এটা আভাস দিওঁ মই কি কৰোঁ মানে মাজে মাজেতো বিষ থাকিবই কাৰণ আঁঠুকেইটা অকণমান বেয়া হৈছে কেতিয়াবা কামৰ প্ৰেছাৰ পৰে বা বেছিকৈ খোজকঢ়া হয় আৰু যিদিনাখন কাম বেছি হয় বা বেছি ঘূৰা পকা হয় তেতিয়াতো অকণমান বিষ হয়ে কিন্তু সেইবিলাক মই পাত্তা নিদিওঁ কিন্তু কেতিয়াবা যদি বেছি বিষ হয় আৰু শুওঁতে বেছি বিষ হয় যেতিয়া শুবলৈ যাওঁ টোপনি নাহে কলাফুলবিলাক টনটনাই ধৰে আৰু আঁঠুত বিষ এটা অনুভৱ হয় নোহোৱা নহয় তেতিয়া কি কৰোঁ মই আপোনালোকক দেখুৱাই দিছোঁ আৰু বিষটো হয় কেতিয়াবা ইনফ্লেমেশ্যনটো বেছি হ'লে তেতিয়া বিষবোৰ হয় আৰু ইনফ্লেমেশ্যনটো কমি থাকিলে বিষ নহয় আৰু ইনফ্লেমেশ্যন কমাবলৈ মই কি খাব লাগে আপোনালোকক আগতে দিছোঁ এই বস্তুটো খাই থাকিলে মই ভাল পাওঁ এতিয়া মই কি খাওঁ সেইটো চাই লওক এটা চচপেনত 2 কাপ পানী ল'লোঁ আৰু গৰম কৰি পেলাই খোহাই কিন্তু মই একাপহে কৰিম এটুকুৰা দালচেনি দিছোঁ আৰু এটুকুৰা গুড় দিছোঁ যদি ডায়েবেটিক পেচেণ্ট হয় আপোনালোকে গুড় নিদিব স্কিপ কৰিব আৰু এইখিনি হালধি চাওক মই একদম ঘৰুৱা হালধি মিলত খুন্দাই আনি ৰাখিছোঁ আৰু আপোনালোকৰ এনেকৈ কৰিবলৈ অসুবিধা হ'লে কেঁচা হালধি কিনি আনিব বজাৰত পায় ঘৰত থাকিলেতো ভালেই কেঁচা হালধিও মিক্স কৰিব পাৰে আৰু এয়া মোৰ ৰেগুলাৰ ড্ৰিংক তৈয়াৰ হৈ গ'ল আৰু ডেইলি মই একাপ খাওঁ ইনফ্লেমেশ্যনটো বহুত ভাল হৈ থাকে আৰু ৱেট লছতো কিন্তু কাম কৰে ড্ৰিংকছটো চালে তাৰপিছত যদি আপোনালোকে ৰাতি শুওঁতে বেছিকৈ ভৰিকেইটা কুটকুটাই থাকে কলাফুলকেইটা বা ভৰিত বিষ হয় মই কি কৰোঁ বাথৰুমলৈ উঠি আহি পেলাই মগেৰে আঁঠুৰ পৰা ভৰি দুটাত ঠাণ্ডা পানী ঢালি দিওঁ আইচ পেক লগালেও ভাল পায় কিন্তু আইচ পেক নলগালেও হয়গৈ মোৰ বা হট ৱাটাৰো নলওঁ ঠাণ্ডা কালি অৱশ্যে কেতিয়াবা হট ৱাটাৰ বেগ লওঁ আৰু আজিকালি এতিয়া মোৰ এইটোৱে ভাল হৈছে অকণমান আপোনালোকে আইচ পানী মিলাইও ল'ব পাৰে আঁঠুৰ পৰা যদি কলাফুললৈকে মগেৰে পানী অলপ ঢালি লয় গৈ পেলাই শুই চাবচোন তেতিয়া বিষটো বহুত আৰাম পাব আৰু কলাফুল টনটনোৱা বা কলাফুল বিষ হোৱাটো কমি যায় এইবিলাক চব মোৰ অভিজ্ঞতাৰ পৰাহে কৈছোঁ দেই গতিকে এনেকৈ কৰি চাব যদি টোপনি নধৰে ভৰি বিষত আপোনালোক উঠি আহি পেলাই চটফটাই নাথাকিব উঠি আহি আঁঠুৰ পৰা পানী ঢালিব অলপমান পানী ঢলাৰ পিছত আপোনালোকে নিজে আৰাম পাব হয়নে নহয় মোক ক'ব 2টা দিলোঁ আৰু 3 নম্বৰটো হ'ল আপোনালোকে বিষাইছে বুলি ৰৈ বা একেবাৰে বহি নিদিব বা একো কাম নকৰাকৈ নাথাকিব খোজকাঢ়িব বেছি নহয় শৰীৰৰ সাধ্য অনুযায়ী খোজকাঢ়িব প্ৰায় প্ৰথমতে 5 মিনিট 10 মিনিট এনেকৈ বহাই নিব 10 মিনিট 15 মিনিট আপোনালোকে খোজকঢ়াটো ৰেগুলাৰ কৰিব পাৰিলে আগবেলাও পিছবেলাও মোৰ আগবেলা সময় নহয় কাৰণে মই পিছবেলাই কৰোঁ আৰু আগৰ কেইবাটাও ভিডিঅ'ত মই কৈছোঁ ৰেষ্টুৰেণ্টলৈ যাওঁতে মই ঘৰৰ পৰা সদায় সন্ধিয়া খোজকাঢ়ি যাম
সেইটোকে মই মেইনটেইন কৰি থাকোঁ আৰু পিছত চাইছোঁ যে মই যেতিয়া খোজ কঢ়া এৰি দিওঁ তেতিয়া বিষটো বেছি হয় গতিকে বিষাইছে বুলিও বহি থাকিব নালাগে আৰু তলত নবহিব মই তলত একেবাৰে নবহোঁ আৰু আঁঠুকেইটাই বেণ্ড কৰি হাউলি মই একো কাম নকৰোঁ সেইকেইটা কৰিলেও কিন্তু বিষ অনুভৱ হয় তাৰ উপৰিও আপোনালোকে ডক্টৰৰ পৰামৰ্শ ল'ব আৰু এজন ভাল ফিজিঅ'থেৰাপিষ্টৰ ওচৰলৈ গৈ কেইটামান এক্সাৰচাইজ শিকি ল'ব আৰু লগতে কিন্তু ৰেকিও কৰিব পাৰে মই ভাবিছোঁ ৰেকি মই শিকিম কৰিম এতিয়ালৈকে মই কৰা নাই কিন্তু মই বহুত ভাল পাইছোঁ মানে শুনিছোঁ দেই ৰেকিয়ে বহুতখিনি কিন্তু উপশম কৰায় ৰেকিৰ ওপৰত মোৰ জ্ঞান নাই কিন্তু মই ভাবিছোঁহে দেই মই শিকিম বুলি ষ্টাৰ্ট কৰিম আৰু নেক্সট মানে জুলাই মাহৰ পৰা ষ্টাৰ্ট কৰিম গৰম বন্ধ আহিব যে তেতিয়া মোৰ কাৰণে ভাল হ'ব সেয়া আপোনালোকক দিলোঁ কিন্তু এক্সাৰচাইজটো সদায় কৰিব ৰাতিপুৱা বা গধূলি পাৰিলে দুবাৰ কৰিব আৰু প্ৰায় কেইবাটাও ভিডিঅ'ত মই এক্সাৰচাইজখিনি দেখুৱাইছোঁ আঁঠুৰ এক্সাৰচাইজ মই কি কৰিলে ভাল পাওঁ আটাইকেইটাই দেখুৱাইছোঁ তথাপিতো কিন্তু আপোনালোকে এজন ফিজিঅ'থেৰাপিষ্টৰ ওচৰলৈ গৈ ভালকৈ এক্সাৰচাইজকেইটা শিকি ল'ব প্ৰেক্টিচ কৰি ল'ব আৰু সদায় কৰিব একেবাৰে এৰি নিদিব যে মই ভাল পালোঁ মোৰ বিষ নাই আজিৰ পৰা নকৰোঁ সেইটো নহয় মানে আমাৰ কাফ মাচুলকেইটা যদি আমাৰ টাইট হৈ যায় টান হৈ যায় তেতিয়া কিন্তু বিষটো আমাৰ আঁঠু মানে বেছি হয় কেলে বেছি হয় আঁঠুত জোৰটো পৰে মাচুলবিলাকৰ শক্তিটো নাইকিয়া হৈ থাকে সেইকাৰণে সেই এক্সাৰচাইজবিলাকে আমাৰ কাফ মাচুলবিলাক বা ওপৰৰ ঠাই মাচুলকেইটা সক্ৰিয় কৰি ৰাখে জোৰটো আনি থাকে যেতিয়া আপোনালোকে ঠাই মাচুল আৰু কাফ মাচুলৰ জোৰটো ৰাখিব তেতিয়াই বিষটো কমি থাকিব সেয়াই আৰু মই যি জানো আপোনালোকক ক'লোঁ মানে গোটেইখিনি কথা মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ ডক্টৰৰ পৰামৰ্শ ল'ব আপোনালোকে আৰু ইমানে ভিডিঅ'টোৰ শেষৰ ফালে দুটা ক্লিপ লগাইছোঁ ৰেষ্টুৰেণ্টৰ কাৰণ কেতিয়াবা খুব বেছি আৱেগিক হৈ যাওঁ আপোনালোকে এটা ক্লিপ চালে গম পাব এগৰাকী মানুহে প্ৰথমতে মানে 3বাৰ হেনো এটেম্প কৰিছে মোক চাবলৈ মইতো ইমান একোৱেই নহয় মই কিনো একো নহয় কিন্তু তেওঁৰ মনোভাৱ দেখি মোৰ নিজৰে মানে অন্তৰত কিবা এটা সুকে খুন্দা মাৰি ধৰিছে মোক হেনো লগ পাব চাব জাষ্ট চালেই হ'ব ইমান বেছি ভাল পোৱা নে গতিকে তেওঁ ৰেষ্টুৰেণ্টলৈ আহিলে আহি পেলাই মানে ভাবি আছে যে মোক নকয় মানে ক'বলৈ বেয়া পাইছে মোৰ লগত কথা পাতিবলৈ মুখামুখি হ'বলৈ ভাল মানে বেয়া পাইছে তেওঁৰ মতে চালে আৰু হ'ল তাৰপিছত আৰু আটলাণ্টাক মাতি পেলাই চিনাকি হ'ল তেওঁৰ পুত্ৰৰ অনুৰোধ ক্ৰমে তাৰপিছত মোৰ লগতো কথা পাতিলে ভাল লাগিলে ইজি হৈ গ'ল কিন্তু তেওঁৰ কথাখিনিত লাষ্টৰ ফালে গম পাব তেওঁৰ মাতটো থুকাথুকি হৈ গৈছে কিন্তু তাৰ আগতেও তেওঁ আটলাণ্টাৰ লগত যেতিয়া কথা পাতিছে চকু বোলে চলচলীয়া হৈ গৈছেগৈ যে ইমান বেছি মৰম ইমান বেছি ভাল পোৱা আপোনালোকে পৰা পাইছোঁ মই সঁচাকৈ মই মোৰ জীৱন সাৰ্থক মানে জীৱন কৃতজ্ঞ বহুত বহুত ধন্যবাদ আৰু সেয়াই কিনো ক'ম গতিকে মোৰ ভাল লগা দুটামান মুহূৰ্ত আপোনালোকৰ লগত ভিডিঅ'টো শেষৰ ফালে শ্বেয়াৰ কৰিলোঁ আজিলৈ আহোঁ এনেকৈ সময় মিলাই মিলাই টুকুৰা টুকুৰ ভিডিঅ' দি যাম আপোনালোকক গুৱাহাটীৰ পৰা ছাবস্ক্ৰাইবাৰ আহিছে দেই আৰু এনেকুৱা মোৰ বেয়া লাগিছে কৈছে যে আহিম আৰু মৰ্ণিংৱাক নকওঁ মনে মনে চাই গুচি যাম সেইটোতো হ'বই নোৱাৰে সেইটো হোৱাকে মোৰ বিৰাট বেয়া লাগিলেহেঁতেন আৰু টিচাৰ চাই কিবা এটা হেৰি এটা আছে আছে আৰু মানে এয়া হাজবেণ্ড ল'ৰা তোমাৰ নামটো তোমাৰ মাতটো শুনাই দিয়া আৰুষ বৰ ধুনীয়া নাম আৰু গুৱাহাটীতে দুজনৰে ঘৰ কিবা চাকৰি সূত্ৰে আহিছিলে যোৰহাটত আকৌ এতিয়া আহিছে কিবা এটা কামত আৰু মৰ্ণিংৱাক চাই যায় চালো সেইখিনিয়ে মোৰ আই এম ছেটিছফাইড বহুত দিনৰ পৰা ইচ্ছা কিন্তু মানে পাৰা নাছিলো একচুৱেলি লাজ লাগে আৰু আজিও যে লগ পাবলৈ আহিছো কিন্তু মানে মাতিম বুলি ভবা নাছিলো আৰু চাই পেলাই গুচি যাম বেয়া লাগিলে থেংক ইউ ছ' মাচ ভাল লাগিলে দেই পৰীক্ষা ডিউটি দি আহি ৰেষ্টুৰেণ্ট সোমালো আৰু তেতিয়া মানে ভাগ্য ভাল মোৰ ছাবস্ক্ৰাইবাৰ যোৰহাটৰে বঙালপুখুৰী ন নামটো বিভা শৰ্মা আৰু এয়া গীতাঞ্জলি শৰ্মা গোটেই তোমাৰ নামটো কোৱা আৰু এয়া ফ্ৰেণ্ড তুমি চাইছি তোমাৰ নামটো গৌৰৱ কলিতা ভাল লাগিলে মোৰো ভাগ্য ভাল পালো কাৰণ দুপৰীয়া সাধাৰণতে মই নাহো আৰু সেয়াই আৰু খালে বলিলে কেনেকুৱা মানে নাজানো আৰু ভাল লাগিলে আৰু আপোনাক
মোৰ ভাল লাগিলে আৰু ৰৈ আছিলো আপোনালোক যোৱালে এতিয়া দেখি থাকো নে আজি তাত দেখি পাইছো তাকে ঠিক আছে।